Hello friends, welcome to Education Library. আজি আমি আলোচনা কৰিম ফিউচাৰ পাৰফেক্ট কন্টিনিউয়াস টেন্স। তো ফিউচাৰ পারফেক্ট কন্টিনিউয়াস টেন্স এক কয় ভবিষ্যতে কোনো এটা কাম আন এটা কাম আৰম্ভ হোৱাৰ আগলৈকে চলি থকা নাইবা হৈ থকা বুজায় তাক ফিউচাৰ পারফেক্ট কন্টিনিউয়াস টেন্স বোলে। যেনে I shall have been reading a book. He will have been eating rice. So এতিয়া আমি আলোচনা কৰিম ফিউচাৰ পারফেক্ট কন্টিনিউয়াস টেন্সৰ ব্যৱহাৰ প্ৰণালী গঠন প্ৰণালী। ইয়াক কেনেকৈ গঠন কৰা হয়? সাবজেক্ট প্লাস অক্সিলারি ভাৰ্বৰ shall have been, will have been প্লাস মেইন ভাৰ্বৰ লগত ing যোগ প্লাস অবজেক্ট সংযোগ কৰি ফিউচাৰ পারফেক্ট কন্টিনিউয়াস টেন্স গঠন দিয়া হয়। So example, I হৈছে subject, shall have been auxiliary verb, ঘৰ লগত ing যোগ হৈছে to object হৈছে object, to school হৈছে object, I হৈছে subject, next example, he will have been playing football, he হৈছে subject, will have been auxiliary verb, player লগত ing যোগ হৈছে ফুটবল হৈছে object. So ফিউচার পারফেক্ট কন্টিনিউয়াস টেন্সৰ কোনো ব্যৱহাৰ নাই। So নেক্সট দিনা আমি আলোচনা কৰিম প্ৰেজেন্ট পাস্ট ফিউচাৰ টেন্সৰ গোটেই ব্যৱহাৰবিলাক পঢ়িব আপোনালোকে। এই ব্যৱহাৰবিলাকৰ পৰা কোৱেশ্চন হ'ব। So নেক্সট ভিডিঅ'ত আমি সকলো ধৰণৰ প্ৰশ্নসমূহ আলোচনা কৰিম। So ভিডিঅ'ত সকলোবিলাক ডিসক্ৰিপশ্যন বক্সত লিংক দিয়া থাকিব। তো আপোনালোকে যদি কিবা প্ৰব্লেমত নোৱাৰে তো মোক হোৱাটছআপত কণ্টেক্ট কৰিব পাৰিব। মই হোৱাটছআপ লিংক দি দিম, আপোনালোকে মোক পোনে পোনে কণ্টেক্ট কৰিব পাৰিব। সো এতিয়া আমি আলোচনা কৰিম ফিউচাৰ পারফেক্ট কন্টিনিউয়াস টেন্সৰ কেনেকৈ কাৰেক্ট কৰা হয়। দুটা বাক্য কাৰেক্ট কৰোঁ। We take a pen at a time. উইৰ পিছত অক্সিলাৰি ভাৰ্ব ইউজ কৰিব, তাৰপিছত টেকলত ing যোগ দিব, তাৰপিছত গোটেইখিনি একেই হ'ব। সো কাৰেক্ট কৰিব। কামৰ পিছত অক্সিলাৰি ভাৰ্ব, তাৰপিছত কিলৰ লগত ing যোগ, গোটেইখিনি একে থাকিব। সো কাৰেক্ট কৰিব এনেকৈ। নেক্সট দিনা আমি আলোচনা কৰিম প্ৰশ্নসমূহ। সো ভিডিঅ'বিলাক যদি ভাল লাগে লাইক আৰু শ্বেয়াৰ কৰি যাব আৰু আপোনালোকে ভালকৈ পঢ়িব মোৰ কামনা থাকিল।